নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সৈতে এটা বেলেগ ধৰণৰ ধাৰণা লৈ আপোনালোকৰ আগত এনেকৈ ভুমুকি মাৰিছোঁ। এই ধাৰণাটো হ'ল গীত আৰু কথা। এই বিশেষ পৰিস্থিতিত মানুহসকলকেও দেখে মানুহবিলাক বহুত দুখেৰে জীৱন কটাই আছে, নাইবা বহুত এটা চিন্তা ভাৱনাৰে দিনবিলাক কটাই আছে। সেই চিন্তা ভাৱনাৰ দিনবিলাক কেনেকৈ মইনো অকণমান সুখৰ পৰ্যায়লৈ আনিব পাৰোঁ, নাইবা কেনেকৈ অকণমান চিন্তা ভাৱনাবিলাক আৰু অকণমান ভাল লগা কৰিব পাৰোঁ, তাৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ। এতিয়া কথাটো হ'ল, এই দুখৰ সময়ত আমি কি কৰিব লাগে, পাৰিলে আগত যিবিলাক আমি দিন কটাই আহিছোঁ সেইবিলাকৰ পৰা ভাল ভাল কিছুমান মুহূৰ্ত আমি এই বৰ্তমান পৰ্যায়ত মনত পেলাব চেষ্টা কৰিব লাগে। ধৰা হ'ল, বিহুৰ সময়তে আমাৰ চবতছে বেছি ভাল লাগে। এইবাৰতো বিহু নহ'লে যেনিবা, তাৰ আগত যেনিবা আৰু বেলেগ সময়তো মাঘৰ বিহুৰ সময়তে হওক, ফাকুৱাৰ সময়তে হওক, বিভিন্ন তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ বিশেষ ধৰণে মনবিলাক ভাল লাগে, নাইবা কোনোবা এটা ঘৰুৱা অনুষ্ঠানতে হওক বিশেষভাৱে আমাৰ মনবিলাক ভাল লাগে। গতিকে সেই দিনবিলাকৰ কথা মনত পেলাই আমি নিজকে সুখী কৰি ৰাখিব পাৰোঁ। নহ'লেতো এতিয়া উপায় তেনেকুৱাকৈ একো উপায় নাই, চাৰিওফালে যিহেতু বন্ধই চলি আছে। গতিকে মই আজি এটা গীত গুণগুণাই দিছোঁ, ফাকুৱাৰ সময়ৰ গীত, ৰঙৰ গীত। পৰিস্থিতিটো বেয়া কাৰণে সকলোৰে দুখত আছে, সেইকাৰণে ৰঙৰ গীত এটা গুণগুণাই দিছোঁ। কিয়নো ফাকুৱাৰ সময়ত আমাৰো মনবিলাক বহুত বেছি ভাল লাগিছিল। গতিকে সেই ভাল লগাখিনি মই এতিয়াৰ সময়লৈকে লৈ আনিবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ। এতিয়া আহকচোন, গীতটো অকণমান শুনি চাব কেনে পায়। হে ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে, ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে। আমি খেলো হোলী বসন্ত বেলাতে, আৰে আমি খেলো হোলী বসন্ত বেলাতে, ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে, ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে। কোকিলে কুহুলি উঠে বনে উপবনে, আৰে কোকিলে কুহুলি উঠে বনে উপবনে, সৰু বৰে ডালে পাতে নৱৰং খানে, আৰে সৰু বৰে ডালে পাতে নৱৰং খানে, তাতে মধু চুমি উৰে কুলে উৰে উলাহতে, ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে, ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে। ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে, ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে, ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে। আমি খেলো হোলী বসন্ত বেলাতে, আমি খেলো হোলী বসন্ত বেলাতে, ফাগুণৰে বাহ লাগিল নিকুঞ্জ বনতে। বন্ধুসকল, এইটো জাষ্ট মই চেষ্টা এটাহে কৰিলোঁ কি আপোনালোকক বস্তুটো বুজাবৰ কাৰণে। এতিয়া বুজি পাইছেনে নাই সেইটো আপোনালোকৰ কথা হ'ব। বাকী এনেকৈ কৰিলে দুখবিলাক বাৰু কেতিয়াও শেষ হৈ নাযায়, কিন্তু দুখবিলাকক মানে কেনেকৈ অকণমান সুখৰ পৰ্যায়লৈকে আনিব পাৰি তাৰ এটা মই নমুনা আপোনালোকৰ আগত দাঙি ধৰিলোঁ। যদি আপোনালোকৰ ভাল লাগে তেনেকৈ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, লগতে সুন্দৰকৈ মতামত এটা জনাওক কি তেতিয়াহ'লে মই